মুখ্যমন্ত্ৰী পত্নীক অৰুণোদয় আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ড প্ৰদানৰ দাবী এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ। সোমবাৰে কাছগাড়ীত চামগুৰি সমষ্টি কাছগাড়ীত উপস্থিত হৈ বিধায়ক আমিনুল ইছলামে এই মন্তব্য আগবঢ়ায়। চামগুৰি সমষ্টি ৰূপহী আৰক্ষী থানাৰ অধীনস্থ অৰ্থাৎ চামগুৰি সমষ্টিৰ কেইবাটাও অঞ্চলত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে যোৱা নিশা উপস্থিত হয়। ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে ইতিমধ্যে চামগুৰি সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হোৱাত চামগুৰি সমষ্টি কমিটি গঠন কৰাত আৰু চামগুৰি সমষ্টিত এআইইউডিএফৰ স্থিতি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে উপস্থিত হয় বিধায়ক আমিনুল ইছলাম। বিধায়ক আমিনুল ইছলামে বিভিন্ন অঞ্চলত ৰাইজৰ লগত মত বিনিময় কৰে আৰু শেষত বিধায়ক আমিনুল ইছলামে কাছগাড়ীত উপস্থিত হৈ সাংবাদিকসকলে সোধাত কলিয়াবৰত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ভূমি ক্ৰয় কৰা আৰু ৰাজ সাহায্য পোৱা সম্পৰ্কে প্ৰশ্ন কৰাত আমিনুল ইছলামে এইদৰে উল্লেখ কৰে, মুখ্যমন্ত্ৰীৰ পত্নীক অৰুণোদয় কাৰ্ড আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ড প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক বিধায়ক আমিনুল ইছলামে দাবী উত্থাপন কৰে। এই মুহূৰ্তত বিধায়ক আমিনুল ইছলামৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। না কিন্তু মুখ্যমন্ত্ৰীক আমি আৰু এটা অনুৰোধ জনাম যে তেখেতৰ পত্নীৰ ৰিণিকী ভূঞাৰ নামত অৰুণোদয় আৰু যিটো ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা যোজনাৰ কাৰ্ড হয়তো দিয়া নাই এতিয়ালৈকে। মুখ্যমন্ত্ৰীক সেইটো অনুৰোধ জনাম যে আপোনাৰ পত্নীক অৰুণোদয়ৰ এটা আঁচনিও দিয়ক আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ এটা কাৰ্ড দিয়ক আৰু যদি BPL কাৰ্ড নাই সেইটো দি দিয়ক, যাতে IOI ঘৰৰ কিবা PMI ঘৰ যদি পোৱা নাই তেওঁলোকে সেইটোও যাতে পায়। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদো জনাইছোঁ যে তেখেতে অন্তত নিজৰ কাৰ্যকালত তেখেতে আমি দেখিছোঁ যে তেখেতৰ পুত্ৰৰ 17 বছৰ বয়সত 18টা কোম্পানীৰ মালিক হ'ল, বা তেখেতৰ পত্নী ৰিণিকী ভূঞা নামত এবাৰ 29 বিঘা মাটি এবাৰ আবণ্টন কৰালে বৰঝাৰৰ ওচৰত। আৰু যেতিয়া এই বাতৰিটো প্ৰকাশ পালে তাৰ পিছদিনাৰ পৰাই কেইবাটাও মাদ্ৰাছা ভাঙি তেখেতে মানে JMB মানে আল কায়দা কিবা কিবি মানে এটা ইছ্যু সৃষ্টি কৰি মানে সেই বাতৰিটো তল পেলাই দিলে 29.5 বিঘা মাটি তেখেতৰ পত্নীয়ে পোৱাটো। আৰু এবাৰ যেতিয়া বাতৰি ওলাল যে দুখন চাহ বাগিচা সৰুপথাৰৰ পৰা তেখেতৰ পত্নীৰ নামত লোৱা বুলি যেতিয়া বাতৰি ওলাইছে, তাৰপিছতে আকৌ আমি দেখিছোঁ যে অবৈধ স্বামী গ্ৰেপ্তাৰৰ নামত অসমত এটা হুলস্থুল লগাই পেলাই সেই বাতৰিটো তল পেলাই দিয়া হ'ল। এতিয়া তেখেতৰ পত্নী আকৌ কলিয়াবৰৰ ওচৰত 54 বিঘা মাটি লৈ পেলাই আকৌ একদিনৰ ভিতৰতে তাৰ শ্ৰেণী পৰিৱৰ্তন কৰি কৃষি ভূমিৰ পৰা এইটো ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা, আৰু লগতে 10 কোটি টকাৰ ছাবচিডি 10 কোটি টকাৰ লোন নহয় যে এইটো লোন ৰিকভাৰী কৰিব, এইটো সম্পূৰ্ণ ছাবচিডি। হয়তো অসমত এই ঔদ্যোগিক ছাবচিডি পোৱাৰ আটাইতকৈ উপযুক্ত তেখেতৰ পত্নীয়ে আছিল, ইয়াতকৈ দুখীয়া আৰু হয়তো কোনো নাছিল। গতিকে আমি ভাবোঁ ৰিণিকী শৰ্মা ভূঞাক অৰুণোদয় আঁচনিটো দি দিব লাগে আৰু খাদ্য সুৰক্ষা আঁচনিৰ চাউলৰ কাৰ্ডো দিব লাগে আৰু BPL কাৰ্ডো দিব লাগে, যাতে PMI ঘৰ পায়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যে তেখেতৰ কাৰ্যকালত এটা পৰিয়ালক সম্পূৰ্ণ স্বাৱলম্বী কৰিব বিচাৰিছে, যে এই পৰিয়ালটোৰ 17 বছৰীয়া ল'ৰাক 18টা কোম্পানীৰ মালিক বনাই আৰু সেই ল'ৰাজনৰ মাকক মানে এক জেগাত 29 বিঘা মাটি, ক'ৰবাত মানে চাহ বাগিচা, ক'ৰবাত 54 বিঘা মাটি আকৌ ছাবচিডি এনেকৈ দি আছে। এটা পৰিয়ালক যে এই 5 বছৰত তেখেতে স্বাৱলম্বী বনাই থৈ যাব বিচাৰিছে, এইটো কাৰণে ধন্যবাদ জনাইছোঁ। হয়তো পৰৱৰ্তী 5 বছৰত তেখেতে আৰু এটা পৰিয়ালক তেখেতে হয়তো ধৰিব যে এই পৰিয়ালটোক আমি ধনী বনাই থৈ যাম। অন্ততঃ এই 5 বছৰত তেখেতে এটা পৰিয়ালক ভালকৈ স্বাৱলম্বী কৰক, যিটো টাৰ্গেট লৈছে, যাতে এনেকৈ এটা পৰিয়াল অসমত লাহে লাহে স্বাৱলম্বী হ'ব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ৰ এই পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ।